হেল্ল' এভৰিৱান, মোৰ এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱা কেনেধৰণে ষ্টাৰ্ট হ'ল, সদায় এনেকুৱাই হয় আৰু মোৰ উঠি মেলি আকৌ অকণমান শুই থাকোঁ আৰু উঠিয়ে মানে অকণমান মৰম নকৰিলে তাই বেয়া পায়। গতিকে অকণমান তাইক কোচত ল'লোঁ, অকণমান মৰম কৰিলোঁ আৰু সদায় এনেধৰণেই তাইৰ লগতে থকা হয়। মই বহুত বেছি মৰম কৰোঁ তাইক। মৰম কৰোঁ মানে মাহঁতেও বহুত বেছি মৰম কৰে। আৰু এয়া বছৰৰ প্ৰথম শেৱালি, শৰতৰ আগমন একদম। আৰু মই যে শেৱালি বহুত বেছি ভাল পাওঁ, আৰু শেৱালি ফুল স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী আমি জানো। গতিকে যিকেইটা পালোঁ সেয়াই মাৰ কাৰণে কিবা এটা বনাওঁ বুলি ভাবিলোঁ। গতিকে অকণমান বেচন, পিঁয়াজ, নৰসিংহ পাত আৰু অকণমান পানী দি নিমখ হালধিৰ সৈতে মিলাই, যাতে মানে অলপ শেৱালি ফুলটো যাতে বেচনত মানে লেটিয়াই যায়, তো তেনেধৰণে কৰি ল'লোঁ। লৈ পেলাই মাৰ কাৰণে কিবা এটা বনাই দিবলৈ চেষ্টা কৰিলোঁ। আৰু মায়েও খাই ভালে পালে বাৰু, দেখাবলৈ খালী নহ'লে। এয়া দুপৰীয়া ভাত খাই ল'লোঁ, গা পা ধুই মেলি। আৰু আজি মায়ে মই দুজনে ফেচ পেক লগাইছিলোঁ দেই। তাৰপিছতে এয়া গধূলি ওলাই গ'লোঁ, ওলাই গৈ কিবাকিবি কামো আছিলে, হাঁহ ল'লোঁ। আৰু এয়া পকৰী ক্ৰেভিং আহিলেই নহয়, আহি